পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ আৰু সাংস্কৃতিক অভিনন্দন জনাইছোঁ। ডিফু কেন্দ্ৰীয় ৰাস সমিতিয়ে দ্বিতীয়বাৰৰ বাবে শ্ৰী শ্ৰী কৃষ্ণৰ মহাৰাস ভাগ আয়োজন কৰিছে আজি ডিফু গভ বইজৰ খেলপথাৰত। আৰু আমাৰ লগত আছে সমন্বয় সংস্কৃতি মঞ্চ ডিফু, নিত্যাংগন সত্ৰীয়া সংগীত মহাবিদ্যালয় আৰু আছে অসম নাট্য সন্মিলন ডিফু শাখা। আৰু আমি গোটেইকেইটা অনুষ্ঠানে ভাবিলোঁ যে ৰাস মহোৎসৱ ভাগ আমি পালন কৰিব লাগে, যিহেতু ডিফুত বহুত বছৰ হ'ল ৰাস মহোৎসৱ এনেকৈ মুকলি মঞ্চত পালন কৰা নাই। আগতে নামঘৰসমূহে কৰিছিলে, গতিকে আমি এইটো কথা চিন্তা কৰিলোঁ। যোৱা বছৰ আমি ৰাস মহোৎসৱ পাতিছিলোঁ, এই বছৰো পাতিছোঁ। আৰু আমাৰ সভানেত্ৰী ডাঙৰীয়া শ্ৰীযুতা শশীকলা হানচেপি বাইদেউ তেখেতৰ তত্ত্বাৱধানত, তেখেতৰ সুপৰামৰ্শত আমি অনুষ্ঠানভাগ কৰিবলৈ আৰু সাফল্যমণ্ডিত কৰি তুলিবলৈ আমি সক্ষম হৈছোঁ। লগতে আমাৰ ডিফুবাসী ৰাইজ আছে আৰু আমাৰ যিখিনি সমিতিৰ সদস্য আছে তেওঁলোকেও বহুত সহযোগিতা আগবঢ়াইছে। আৰু লগতে ধন্যবাদ জনাম আমি যে আমাৰ কাৰ্বি আংলঙৰ CM ছাৰক, তেখেতেও আমাক সহযোগিতা আগবঢ়াইছিলে। যোৱা বছৰ তেখেতে আহিছিলে, মঞ্চ উদ্বোধন কৰিছিলে। আজি তেখেত অহা কথা আছিলে, কিন্তু তেখেতৰ কিছু অসুবিধাৰ বাবে আমাক জনালে যে উপস্থিত থাকিব নোৱাৰিব। আৰু শ্ৰীযুত নিপুচৰণ দত্ত তেখেতেও যোৱা বছৰ আমাৰ লগত সক্ৰিয়ভাৱে আছিলে, আজিও আছে। আৰু তেখেত বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক প্ৰেমী এগৰাকী ব্যক্তি, তেখেতো আমাৰ লগত আছে। গতিকে আমি কণ শিশুসকলক লৈ পেলাই এই মহাৰাস ভাগ আমি জীৱন্ত ৰাস পতাৰ চিন্তা কৰিছিলোঁ, যাতে এই ৰাস ভাগক কণ শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক সকললৈকে যাতে ইনভলভ হ'ব পাৰে, এনেকুৱা এটা অনুষ্ঠান আমি কৰিব পাৰোঁ। আৰু ছেটিংছখিনি আপোনালোকে দেখিছে। এইবাৰ এটি বিশেষ আমাৰ গুৰুত্বপূৰ্ণ যে আমি মাজুলীৰ মুখা আমি আজি এখন মঞ্চত প্ৰৱেশ কৰাম। পোনপ্ৰথমবাৰৰ বাবে ডিফুত বা কাৰ্বি আংলঙত মাজুলী চামগুৰি সত্ৰৰ মুখাই প্ৰৱেশ কৰিব অঘাসুৰ। আৰু বাকী আমাৰ পৰিচালক মহোদয় শ্ৰীযুত সজা হাজৰিকা গোলাঘাটৰ পৰা আমি তেখেতক নিমন্ত্ৰণ জনাইছোঁ। কলা কুশলীসকল আমাৰ ডিফুৰে। আৰু বাকী আমাৰ ছেটিংছ বা লাইট চাউণ্ড আমি এনেকৈ বাহিৰৰ পৰা আনিব লগা হৈছে, কিন্তু ৰাইজৰ সহযোগিতা পাই আমাক খুব ভাল লাগিছে। আপোনালোক আহিছে, আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ৰাস এতিয়া মহোৎসৱ চলি আছে। অলপ সময়ৰ পিছতে শিশুলীলা আৰম্ভ হ'ব, নন্দোৎসৱ আৰম্ভ হ'ব। গতিকে ইমানখিনি আৰু ক'ব লগা। ৰাসৰ প্ৰথমতে কংসালয় দেখুওৱা হ'ল। আমি শ্ৰীকৃষ্ণ জন্মৰ আগৰ পৰা বসুদেৱ দৈৱকী বিয়াৰ পৰা আমি দেখুৱাইছোঁ কংস। তাৰপিছত দৈৱপানী হয়, দৈৱপানী হোৱাৰ লগে লগে কাৰাগাৰত নিক্ষেপ কৰি দিয়ে বসুদেৱ দৈৱকী। কাৰাগাৰতে কৃষ্ণৰ অষ্টম পুত্ৰ জন্ম হয় কৃষ্ণ। তাৰপিছত বসুদেৱে নন্দৰ ঘৰত থৈ আহে। নন্দৰ ঘৰত থৈ অহাৰ লগে লগে তাতে নন্দৰ ঘৰত যি যোগমায়া জন্ম হয়, তেখেতক লৈ আহে ইয়ালৈ। যিটো কাহিনী শ্ৰীকৃষ্ণ জন্মৰ যিটো কাহিনী, সেই জন্মৰ কাহিনীভাগ আমি দেখুৱাইছোঁ। তাৰপিছত আৰম্ভ হ'ব নন্দোৎসৱ, নন্দৰ ঘৰত উৎসৱ হ'ব। তাৰপিছতে শিশুসকলৰ যি গৰু চৰাবলৈ যোৱা কৃষ্ণৰ যি লীলা, তাতে আমাৰ দি থাকে। গতিকে আমাৰ কাৰ্যকৰী সভানেত্ৰীৰ লগতে আমাৰ সম্পাদক বাইদেউলৈ এই কৃতজ্ঞতা পত্ৰ বান্ধৱ বসুদেৱ, মোৰ মতি মৰমৰ ভক্তি জীবন করে দৈব বানিয়ে হয় নাই এজন, হয় নাই